Hello guys, good morning. স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। এতিয়া শুই উঠিছোঁ। আজি বিশেষ একো নেদেখাওঁ। যিহেতু ভিডিঅ'বিলাক মই এনেকুৱা ধৰণৰ বনাব নালাগে। অসমত বানপানী হৈ আছে, বানপানীৰ ওপৰত ভিডিঅ' বনাব লাগে যিহেতু। আৰু মই লোকক সাহাৰ্য দিব পৰাকৈ মই ইমান হেৰি নহয়। কাৰণ নিজে সাহাৰ্য লৈ লোকৰ তলত কাম কৰি থাকিবলগীয়া হৈছে। আৰু চাওঁ বাৰু কি কৰিব পাৰোঁ। আৰু এতিয়া আজি দেখা আপোনালোকক মই কি কাম কৰি আছোঁ দেখাই আছোঁ তেতিয়াহ'লে ব'লক ভিডিঅ'টো আগৰ পৰা আৰম্ভ কৰি এডোখৰ আৰম্ভ কৰিলে নহ'ব, মিলটোৰ পৰা আৰম্ভ কৰিছোঁ। ইফালে আছে ৰুম দুটা, এনেকৈ আহি এইটো কোম্পানীৰ ভিতৰলৈ সোমাই যাওঁ ব'লক। তেতিয়াহ'লে প্ৰথমতে সোমাই আহিলে পাব এইবিলাক দেখিছে নাই, মেটেল থৈ দিছে, পুৰি বুলি কয়, পাউডাৰ থৈ দিছে। ফাৰ্ষ্ট কাম হ'লে পাউডাৰবিলাক মিক্সিং কৰি আপোনাৰ এই মিলটোত দিয়া। ডাঙৰ পিছত মটৰ এটা দেখিছে নহয়, এই মিলটোত দিব লাগিব। অথনিকৈ দেখাম বাৰু মই এতিয়া ৰাতিপুৱাই যিহেতু হৈছে অথনিকৈ কাম কৰিলে অলপ চিনেমেটিক ষ্টাইলত দেখাম আৰু আপোনালোক। এইটো মিলটো ভৰাই তেনেকৈ পিচি কাৰণ এনেকৈ উলিয়াই দিব। এই পিচটো দেখিছে নহয়, এনেকৈ ধৰণে উলিয়াই দিলে লাষ্ট এখনত কাটো 50 কেজি 60 কেজি আহিব পিচ। এবাৰ পূৰা টানি এই মিলটোৰ পৰা কাটিব লাগে। কাটি মেলি যেতিয়া প্ৰচেছটো শেষ হৈ গ'ল, আৰু এইটো প্ৰচেছত বহুত কিবাকিবি দিয়া যায়। এখন দেখিছেই অন্যান্য 12-13টামান পাউডাৰ আৰু ৰবাৰ অকণমান দিয়া যায়, তেতিয়াহে মেটেলটো কি। আৰু এতিয়া লাইট চাইট জ্বলাই দিয়া আৰম্ভ হৈ আছে। এইবিলাক আছে অইল আছে চব এইবিলাক অইল এইবিলাক পূৰা অইল থৈছে, অইলো দিব লাগে। আৰু মেচিনখন পূৰা এনেকৈ মটৰডাল হৈছে এইডাল বিৰাট সৰ্ববৃহৎ মটৰ মই এদিন সুধিছিলোঁ এই মটৰটোৰ দাম কিমান বুলি, মালিকক ক'লে প্ৰায় 28 লাখ মান টকা। আমি ভাবিব নোৱাৰোঁ বাৰু। নেক্সট এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহোঁতে যোনটো মাল কাটিং কৰি দিছিলোঁ সেই মালটো এইটো ধৰি লওক। লাইটটো জ্বলালোঁ নেকি ৰ'ব, যোনটো ৰবা কাটিং কৰি দিওঁ নহয়, এই ৰবাটো এইটো আৰু এনেকৈ ৰাউণ্ডকৈ পঠিয়াই দিওঁ কাটি মেলি। এইটো ইয়াত থৈ পেলাই অলপ টাইম থ'ব, ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হ'ব দিয়াৰ পিছত এই পেষ্টটো দেখিছেনে, এই পেষ্টটোত ভৰাই দিব। এই পেষ্টটোৰ বিষয়ে দেখাম বাৰু আপোনালোকক যেতিয়া কাম কৰিম। এতিয়া আপডাউন কৰি দিলে অলপ দিগদাৰ। এই পেষ্টটোত ভৰালোঁ। এনেকুৱা ধৰণৰ 5টা পেজ আছে 1, 2, 3, 4, 5টা পেজ আছে। এই 5টা পেজত ভৰাই কামটো কৰি আহিব লাগে। আৰু তাৰপৰা যেতিয়া ওলাব নেকি, আৰু এই পেজটোত কিবা হৈ যায় পানী যেনে এইটো ব্ৰইলাৰ দেখিছে, এইটো ব্ৰইলাৰ এইটো যেতিয়া স্কিন উঠিব 100 হ'ব, তেতিয়া খুলি দিলে গৰম হয়, মালটো অট'মেটিক বনি যাব। আৰু সেইটোৱে আৰু ব্ৰইলাৰ এফালে স্কিন খুলিব লাগে। আৰু এফালে আছে এটা এয়াৰ মেচিন, এয়াৰ দি পানী চানী ভৰাব লাগে আৰু পাছফালে চাই যদি এনেকুৱা ধৰণৰ এই কোম্পানী পাছফালে বহুত ভাল লাগে থাকি। আৰু এনেকুৱা সৰু সুৰা কোম্পানী এটা কাম কৰি আছোঁ। আৰু যথেষ্টখিনি বাকী আছে বাৰু আপোনালোকক দেখাবলৈ, আৰু কি হয় কি নহয় আৰু দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক। আৰু পুনৰবাৰ কৈছোঁ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব, আৰু বেল আইকনটো দবাই প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আমাৰ কৰি থাকক ব'লক আৰম্ভ হৈ আছে। আৰু যিহেতু কৈ আছোঁ মই বানপানীৰ বিষয়ে ভিডিঅ' বনাব লাগে নহয় জানো, কিন্তু বানপানীৰ বিষয়ে ভিডিঅ' বনাবলৈ মই এতিয়া বৰ্তমান অসমত নাই। যিহেতু মোৰ ভিডিঅ' ৰেগুলাৰ যোনে চাই গম পাইছে। আৰু কেনেকৈনো বনাম নহয় জানো বানপানীৰ ওপৰত ভিডিঅ', আৰু সেইটো কাৰণে বনোৱা নাই বাৰু। আৰু মোৰ যদি হাতত যদি টকা পইচা থাকিলেহেঁতেন মই নিশ্চয় সহায় কৰিলোঁহেঁতেন, আৰু সহায় কৰিব নোৱাৰাৰ বাবে তেনেকুৱা ভিডিঅ' বনোৱা নাই। এতিয়া চাওঁ ব'লক প্ৰচেছটো কি হয়, কেনেকৈ ওলাই আপোনালোকক অলপ দেখাই দিছোঁ। এনেকৈ আহিলোঁ, এনেকৈ আহি মেলি এই গ্ল'ভছ চুলছ পিন্ধিলে কাটিং কৰে এতিয়া কাটিং কৰাটো দেখাম আপোনালোক, চব চিনেমেটিক দেখাম। আৰু নেক্সট ফ্লাপ পাত বনিব। এপাত দেখিছে নহয়, ফ্লাপ বনিলে। ফ্লাপ বনাৰ পাছত ইয়াত পেকিং কৰিব লাগে। ইয়াত পেকিং কৰিলোঁ, পেকিং কৰি মেলি নেক্সট প্ৰচেছ হ'ল এইটো এইটো বনি গ'ল ফাষ্টাৰ। এইটো দাম হ'ল 300-400 টকা। এইটো কিহৰ পৰা আপুনি ভাবিলে আচৰিত খাই যাব। এইবিলাক যে আমাৰ তাত পেলাই দিয়ে টায়াৰ টিউব কিবাকিবিবিলাক যে এনে নলা নৰ্দমাত পেলাই দিয়ে, সেইবিলাকৰ পৰা এইবিলাক বনোৱা হয়। আৰু
অসমত এইটো বিজনেছ মাথা মাৰিলে ন নিশ্চয় ছাকচেছ হ'ব, কিন্তু এমাউণ্টটো হেভিকৈ লাগিব আৰু মই দেখাম বাৰু। আৰু তেনেকৈ হয় বস্তাত পেকিং হ'ব, এই বস্তাত মানে পূৰা পেকিং হৈ গ'ল মাল, যাতে গাড়ী আহিলে লোড দিব লাগে আৰু তেনেকৈ। আৰু মই এতিয়া ভিডিঅ'টো ইমানতে এণ্ড কৰা নাই বাৰু, আপোনালোকক এণ্ড কৰিম বুলি ক'বলৈ ওলাই গৈছে, কিন্তু এণ্ড কৰা নাই যিহেতু 8টা বজাৰ পৰা ডিউটি হ'ব। এতিয়া 6টা বজাত মই ভিডিঅ'টো শ্বুট কৰি আছোঁ, আৰু আপোনালোকক এনেকৈ দেখালোৱে গোটেই কোম্পানীটোৰ বিষয়ে কি নহয়। আৰু তেতিয়া মানে চিনেমেটিক দেখাই দিম আৰু কাম কৰি লাগিলে, যিহেতু মালিক চালিক থাকে সময়ো নাথাকে, চিনেমেটিক অলপ দেখাই দিম, আপোনালোকে নিশ্চয় বুজি ল'ব বুলি আশা কৰিছোঁ। আৰু মই ক'ৰবাৰ ভিডিঅ'টো মানে কেনেকৈ মানে পুৰিটো বনে তাৰ বিষয়ে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো মানে ইয়াৰ লগত বনালে বেছি দীঘলীয়া হৈ যাব, মানে দেখাম মানে খাচৰা বা কেনেকৈ মানে, আৰু পইচা পায় আৰু মানে লাখ টকা কোটি টকা বনি যায় মানে তেতিয়াহ'লে, নে কি কয়? তেতিয়াহ'লে নেক্সট চিনেমেটিক্সত চাই লওক আপোনালোকে। কাম কৰিম বাৰু, কাম কৰাৰ আগত চাহ খাবলৈ আহিছোঁ দোকানত, চাহ অলপ খাই লওঁ, তাৰপৰা এইবিলাক চিনেমেটিক কৰি দেখাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু 8টা বাজিলে ডিউটি ছেটআপত আহি গ'লোঁ, মোৰ গামোচা লৈ অসমীয়া ষ্টাইল মেচিন ষ্টাৰ্ট পূৰা দেখাই আছোঁ। ব্ৰইলাৰ ভিতৰত খৰি দিব লাগিব, পানীটো যিহেতু গৰম কৰিব লাগিব খাই পেলাই মিক্সিং কৰি যাবলৈ, তেতিয়াহে মানে পেজত গৈ মালটো বনিব। এতিয়া এইবিলাক খৰি আছে, খৰিটো খুৱাই দিওঁ। তেতিয়াহ'লে আমি আপোনালোকক দেখুৱাম এতিয়া ফ্লিপকাৰ্ট কেনেকৈ ভৰোৱা হয়। এতিয়া বেক কেমেৰা কৰি দিছোঁ, ফ্লিপকাৰ্ট উলিয়াম, আপোনালোকে চাওক চিনেমেটিকটো।
ছুটি হ'ল 1 বাজিলে আগবিলাক দেখিছে তেনেকৈ থৈ দিয়া আছে পূৰা কাম বৰাবৰ হৈ আছে এতিয়া ভাত খাবলৈ যাম ভাত খাই আহিলোঁ ইয়াত আমি বইল কৰি ল'লোঁ এই বইলত আলু বিলাহী অলপ তেতিয়াহ'লে ৰুমলৈ ভাত খাই আকৌ নেক্সট ডে খাই আছোঁ আপোনালোকক বেকিং প্ৰচেছটো খাই আহিলোঁ এতিয়া আপোনালোকক দেখাম বেকিং প্ৰচেছটো ফ্লাক্সটো এনেকৈ ধৰি ল'লে এনেকৈ ধৰি ল'লে আৰু এনেকৈ পকালে নিদিলে গৰম হৈ থাকে এনেকৈ কৰিলে এনেকৈ ল'লে মেচিন চেচিন একো নাই অলৰেডি 500 টকা পেকিং আৰু নেক্সট দিলে দিবলৈ আৰু এইবিলাক দেখিছে এনেকৈ কৰি পষ্টাৰত হ'ব নেক্সট আৰু ইমানখিনিয়ে দেখালোঁ আৰু অলপ চিনেমেটিক চাই আপোনালোকক ভিডিঅ'টো এণ্ড কৰি দিম আৰু আজি